পাহিবোৰত লাগি থকা পানীবোৰে অহৰহ খেলিছে। নিবিড় চন্দত লাহি পাহি হৈ চাৰিওফালে চাইছে। মাজে মাজে এটা পাহিৰ পৰা আনটো পাহিলৈ মৰম বিলাইছে। নুবুজা অশ্ৰুৰ বেদনাৰে ব্যাকুল অনুভূতিবোৰ উত্থাপিত বহীখন অলাগতিয়াল পৃষ্ঠাৰে পৰি আছে। ৰাতি অন্ধ আকাশৰ শান্তিৰ মাজত অশান্ত কৰা ফেঁচাৰ চিঞৰৰ দৰে। নিথৰ কান্দনকা নিষ্পাপ শিশুবোৰে পৰি ৰৈছে শিয়ালৰ চিঞৰ শুনি। শুই পৰিছে নিদ্ৰা দেৱীৰ কোলাত এপলক শান্তিৰ বুকুত। অন্তৰ ভেদি যোৱা প্ৰেমৰ বিষাদবোৰ যেতিয়া শান্তি উন্মাসিত কৰে, বুকুত তাৰ বাৰ্তাবোৰৰ নতুনত্ব সিঁচি দিয়ে, তেতিয়া পোৱা যায় এবুকু প্ৰেমৰ জ্বলন্ত শিখা। নতুনৰ ঢৌবোৰ গছৰ পাতৰ ৰাগেৰে নিগৰি আহি গঢ় দিয়ে মুচিব নোৱাৰা প্ৰতিচ্ছবি। অথবা শান্ত কৰে বিষৰ মাজত এটোপাল অমৃত হৈ। বিফল হৈ সৰি পৰা শুকান গছৰ পাতকেইটাই এবুকু প্ৰেমৰ মায়াজালত এৰাব নোৱাৰা হৈ লাগি ধৰে, যি সাঁচ বহুৱাই যায় গছজোপাক তাৰ প্ৰেমত। সূৰ্যৰ ৰঙা কিৰণ পৰি জিলিকি উঠা পানীৰ টোপালকেইটাই তাৰ গাত পৰা কিৰণখিনিক প্ৰক্ষেপিত কৰি ইটোৱে সিটোৰ কাষলৈ যাচে প্ৰেমৰ সফুৰা। প্ৰতিডাল জ্বলন্ত মমৰ জকমকে শিখালৈ আকৰ্ষিত জগায়ো প্ৰেমত পায় বিফলতা, তথাপিও হেৰাই নাযায় তাৰ আকৰ্ষণ। বিচৰা প্ৰেমিকবোৰে নানা ৰূপত আহি প্ৰেমিকাক যাচে প্ৰেমৰ সৌন্দৰ্য। যি লিখিত হয় এবুকু প্ৰেমৰ উত্থাপন হৈ এখন উকা কাগজত।